তেতিয়াহ'লে জুৰি বল আমি গৈ থাকো হেৰি কৰিবিচোন কেতেকি কাইলৈ অকণমান সোনকালে আহিবি আমাৰ এই টিপৌ পাবহি নহয় কাইলৈ 1 তাৰিখে সিহঁতৰ স্কুল খুলিব গৰমৰ বন্ধ শেষ হ'লতো আহিব এতিয়া কাইলৈ এখেত মানে হেৰি তাক আনিবলৈ যাবতো সোনকালে ওলাই যাব যে হেৰি ভাত পানী বনাই কৰি দিব লাগিব তই অকণমান পাৰিলে সোনকালে আহিবি কাইলৈ বাইদেউ হ'ব দিয়ক আপুনি একদম টেনচন অকণমানো নল'ব মই পাই যামহি আৰু তাকে ভাবি আছো কি কৰিম একো ভাবিয়ে পোৱা নাই নহয় এতিয়া মই কৰ বিজনেছ এটা কিবা সৰুকে হ'লেও কৰ বয়সটো ৰখি নাথাকে দেচোন মইতো ক'বলৈ গ'লে তই চব্জি দোকান এখনকে দে বেয়া নাপায় যদি মই কথা এটা কওঁ নেকি কচোন মানে মই আপোনালোকৰ কথাবোৰত গম পাইছো যে বহুত দুখত আছে এখেত হয় অ বয়সটো গৈ আছে বিয়াখন পাতিব লাগে ঘৰখনত দুটাহে মানুহ তাকো চলিবলৈ ইমান অসুবিধা হৈছে হেৰি কৰক আকৌ আপুনি এই ফাষ্ট ফুডৰ দোকান এখন খোলক আকৌ কিয় আজিকালি দেখা নাই এই ইনষ্টা ৰীল আকৌ এইটো কি বুলি কয় হোৱাটছএপৰ ষ্টেটাছ তাৰপিছত আকৌ ইউটিউবৰ শ্বৰ্টছ এইবিলাকত চবতে দেখি থাকোঁ একদম ফাষ্ট ফুডৰ বেপাৰীবিলাকে হেৰি ৰিলছ বনাই হেৰি কৰি পূৰা টকা ঘটিছে আৰু সিহঁতৰ সেই দোকানত বহুত মানুহ যায়তো ময়ো ভাবিছোঁ এবাৰ এই চাহৰ দোকানখনত ল'ৰাটোক বহাই পেলাই এই ফাষ্ট ফুডৰ দোকান এখনে খুলিম আৰু আজিকালি সেই কিবা স্পাইৰেল পটেটো নেকি সেইটো বেছিকৈ মানে চেল গৈ আছে মই গম পাই আছোঁ তাকে বনাবলৈ শিকি পেলাই বহি যাম আৰু সেইবোৰ খুলিবলে টকা লাগিব নহয় হাতত মোৰচোন তেনেকে একোৱেই নাই তই যদি ৰিটাৰ্ণ দিয় মই তোক টকা 20,000 দিব পাওঁ ধাৰলে বুলি তেতিয়াহ'লেচোন আপোনাৰ একো টেনশ্যনেই নাই চব যোগাৰ হৈ গ'ল আৰু এইয়া পটেটো কাটা সেই মেচিন এটা লৈ পেলাই ফাষ্ট ফুডৰ দোকান এখন বহাই দিলেই হ'ল আৰু তাতে সেই বাৰ্গাৰ স্প্ৰিং ৰোল চাওমিন ম'ম' এইবোৰ বেচিব আৰু